বঙাইগাঁও জিলাৰ উত্তৰায়বৰী সমষ্টিৰ চকিয়ালী ৰহাসৰ্বক সংযোগী পথৰ পোকালগী নদীৰ ওপৰত থকা কাঠৰ দলংখন যোৱাকালি নৈত আধা অংশ খহি উঠি যায়। কেইবছৰমান পূৰ্বে চৰকাৰে ৰাজ্যত থকা সকলো সৰু-বৰ কাঠৰ দলং পকীকৰণৰ ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত উক্ত দলংখনৰ পকীকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। বৃহৎ অঞ্চলবাসীৰ ৰাইজে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ ৰূপ লোৱা দলংখন মেৰামতিৰ লগতে পকীকৰণৰ বাবে স্থানীয় বিধায়ক আব্দুল হাই নাগৰী তথা চৰকাৰ প্ৰশাসনক অনুৰোধ জনাই আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে, ফলত ৩০খনতকৈ অধিক গাঁৱৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিল। পুৱাৰে পৰা স্থানীয় ৰাইজে কলগছৰ ভূৰ বনাই নদীখন পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। শীঘ্ৰেই বিপদমুক্তভাৱে যাতায়াত কৰাৰ ব্যৱস্থা কৰাৰ লগতে উক্ত স্থানত স্থায়ীভাৱে পকী দলং নিৰ্মাণ কৰিবলৈ বৃহত্তৰ অঞ্চলবাসীৰ ৰাইজে চৰকাৰ প্ৰশাসনক দাবী জনাইছে। এই দলংখন আজি যোৱাকালি আবেলি গধূলি হোৱাৰ আগে আগে মানে দলংখন ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈছে। মানুহৰ যাতায়াত ব্যৱস্থা বহুত অসুবিধা হৈছে। এইটাৰ মূল পথ আছিল বজাৰ ঘাট কৰাৰ কাৰণে খৰিচালা চকিয়ালী বজাৰত বহু মানুহ আপদান শ্ৰমিকজীৱী মানুহ ইয়াতে বহুত অহা যোৱা কৰিছিল। তাৰ কাৰণে আজি মানুহখিনি বহুত কষ্ট পাই আহিছে। বহুত মানুহ এতিয়া গোট খাই আছে, সিপাৰ ইপাৰ হ'ব পৰা নাই কাম কৰা মানুহখিনি, শ্ৰমজীৱী মানুহ। গতিকে মোৰ ফালৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ যিবিলাক অভিযন্তা DC মহোদয় আৰু আমাৰ মাননীয় আব্দুল হাই নাগৰিকে আহি নিজে চাই আমাক ৰাইজক এইকেইদিন চলাৰ কাৰণে যাতায়াতৰ ব্যৱস্থা কৰি দিলে আমি পৰম আনন্দিত হ'ম। আহিছে মানিকপুৰৰ পৰা সৰভোগ যাব পাৰি এনেকৈ আৰু কলগাছি যাব পাৰি। ৰাস্তাটো বৰ ব্যস্ত ৰাস্তা। এই ৰাস্তাটো যোৱাকালি দলংখন এই ৰাস্তাটোৰ দলংখন ভাঙি পৰিল আৰু ভাঙি পৰাৰ কাৰণে এটা বিপদসংকুল পৰিৱেশেৰে মানুহবিলাক কলৰ ভূৰেৰে ইপাৰ সিপাৰ হ'ব লগা হৈছে আৰু এটা বিপদসংকুল পৰিৱেশত তেওঁলোকে থাকিব লগা হৈছে। সেইকাৰণে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে যাতে অনতি পলমে এটা কিবা ব্যৱস্থা কৰে যাতে যাতায়াতটো সুচল কৰিব পৰা যায়। তাৰমানে গুৰুত্ব নিদিয়াৰ কাৰণে দলংটো ভাঙি গ'ল নেকি? এনেকৈ গম পোৱা নাই গুৰুত্ব নিদিয়া বুলি। তাৰমানে দলংটো এনেও বহুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল আৰু কি কাৰণত হোৱা নাই শুনিছোঁ যে পকী ব্ৰিজো হৈছে ইয়াতে। পকী ব্ৰিজো যাতে সোনকালে কামটো আৰম্ভ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ।